কেনে আছে আহক ঈদৰ বজাৰ কৰোঁ ভিডিঅ'ত আহিছোঁ এয়া ভিডিঅ'ত আহিছোঁ ঈদৰ বজাৰ কৰিছোঁ মানে ঈদৰ বজাৰ কৰিবলৈ আহিছোঁ আপোনালোকক বজাৰ কৰা দেখুৱাম মই আজি আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব তেতিয়াহ'লে বলক এয়া ভিডিঅ'টোৰ ভিতৰত সোমাইছোঁ অকণমান বজাৰ কৰোঁ আহক দেখুৱাওক কি কাপোৰ পাব ভাল ভাল চাব লাগে অলপ আৰু আপোনালোকে যদি পাৰে আহিব পাৰিব এয়া চাওক তামাম ভিৰ আজি ঈদ বুলি বহুত ভিৰ হৈ আছে আজি কিবা কিবি কিনিলোঁ বাহিৰত কিনিছোঁ অকণমানি অলপ চাওঁ দেখুৱাওঁ বন্ধুসকল চাওক কিমান ভিৰ হৈ আছে আজি এয়া চাওক বহুত ভিৰ হৈ আছে আজি ঈদৰ বজাৰ আহিছোঁ বন্ধুসকল চাওঁ কি কাপোৰ আছে চাওঁ নহ'লে আকৌ গধূলি বৰপেটা ৰোডত যাব লাগিব বহুত ভিৰ হৈ আছে ছেকেণ্ড ফ্ল'ৰটো ভাল কাপোৰ একোৱেই নাই ছেকেণ্ড ফ্ল'ৰত এইবিলাকতো 3 মাহ আগতে দেখিছিলোঁ আহাতে 3 মাহ আগতে আহাতে দেখিছোঁ আৰু এই কাপোৰ কি কিনিম এইবিলাক চব 3 মাহ আগতে আহাতে দেখিছিলোঁ নতুন কাপোৰ একোৱেই নাই হ'ব আৰু লং পেণ্টো নালাগে চাৰ্টো নালাগে পুৰণা কাপোৰ মই থৈ দিছোঁ ইয়াতে চাজে বজাৰ কৰা হ'ল ভিটো বজাৰ ইণ্ডিয়া চব ঘূৰিলোঁ ভি মাৰ্ট ঘূৰিলোঁ ভি মাৰ্টত অৱশ্য অলপ ভাল কাপোৰ আছে মই এই বিস্কুট চিস্কুট আৰু পতঞ্জলিৰ মিঠাতেল লৈছোঁ এয়া চাওক পতঞ্জলিৰ মিঠাতেল লৈছোঁ বিস্কুট লৈছোঁ আলহী আহিলে ভাল কাপোৰ নাই আপোনালোকে যদি ভাবিছে বৰপেটা টাউনত যাম ভাল বজাৰ কৰিম লং পেণ্ট কিনিম চাৰ্ট কিনিম টি চাৰ্ট কিনিম মিছা কথা বজাৰ ইণ্ডিয়া ভিটোত ভাল কাপোৰ নাই 4 মাহ আগতে আহিছিলোঁ সেইবোৰ কাপোৰে স্বাস্থ্য দিছে মই গুচি আহিলোঁ বহৰীত যাম বাৰু বা বৰপেটা ৰোডত যাম এই ক্ৰীম কিবা কিবি লৈছোঁ এই ফেচ ৱাছ ক্ৰীম লৈছোঁ এই কণ্ডিশ্যনাৰ লৈছোঁ তাৰপিছত আপোনাৰ এয়া ফেচ ৱাছ ক্ৰীম লৈছোঁ এইবিলাক ফেচ ৱাছ ক্ৰীম লৈছোঁ ছানস্ক্ৰীম লৈছোঁ আপোনালোকে যদি বন্ধুসকল আহিম বুলি ভাবিছে ভিটো বজাৰ ইণ্ডিয়াত নাহিব বৰপেটা ৰোডত যাওক কলকাতা মাৰ্কেট বা বৰপেটা ৰোডৰ বজাৰ ইণ্ডিয়াত যাওক ইয়াতে বৰপেটা টাউনত ভাল কাপোৰ নাই অৱশ্যে ভি মাৰ্টত অলপমান পাব কিন্তু তাৰ অলপ দামটো বেছি হয় মই যাব আহিছোঁ এয়া চালভাৰ বাৰ পালোঁ বালাজী যাম বা বহৰী যাম বা বৰপেটা ৰোড কলকাতা মাৰ্কেটত যাম বৰপেটাত ভাল কাপোৰ নাই তথাপি পাব্লিক বহুত আহিছে পইচা দিবলৈ লাইন পাতিব লাগে 100জনৰ পাছত লাইন পাতি পেলাই এইখিনি বস্তু ক্ৰীম ফেচ ৱাছ কিবা কিবি আনিছোঁ বিস্কুট আনিছোঁ পতঞ্জলিৰ ৰিফাইন আৰু মিঠাতেল আনিছোঁ উপায় নাই ঈদৰ বজাৰ চবেই কৰিব আহিছে বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব